নমস্কাৰ আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকে যদি চৰকাৰী ঘৰ পাব বিচাৰে তেনেহলে আপোনাৰ এটা এক্টিভ জব কাৰ্ড থাকিব লাগিব। আপোনালোকৰ যদি পুৰণা জব কাৰ্ড আছে তেনেহলে আপোনালোকে কেনেকৈ গম পাব যে আপোনাৰ এই জব কাৰ্ডটো এক্টিভ আছে না নাই আৰু আপোনাৰ লগত যদি এই পুৰণা জব কাৰ্ডটো নাই তেনেহলে আপোনালোকে কেনেকৈ জব কাৰ্ডটো ডাউনলোড কৰিব। আজিৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ ভালদৰে চালে গম পাব। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে পাই থাকিব। আপোনালোকে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক পাব। এই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এইটো ৱেবছাইটত আহি পৰিব। ইয়াতে আপুনি আসামৰ ওপৰত ক্লিক কৰিব। তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ডিস্ট্ৰিক্টৰ নামবিলাক আহি যাব। আপোনালোকে আপোনাৰ ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। মই সিলেক্ট কৰি লৈ আছো। তাৰ পিছত অলপ তলত আহিলে আপোনালোকে দেখিব পাৰিব আপোনালোকৰ ডিস্ট্ৰিক্টৰ গোটেইখিনি ব্লকৰ নাম আহিছে। ইয়াতে আপোনালোকে আপোনাৰ ব্লকটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। মই সিলেক্ট কৰি লৈ আছো। তাৰ পিছত আপোনালোকৰ সন্মুখত আপোনালোকৰ পঞ্চায়তৰ নামবিলাক আহি যাব। আপুনি ইয়াৰ পৰা আপোনাৰ পঞ্চায়তটো সিলেক্ট কৰি ল'ব। মই পঞ্চায়তটো সিলেক্ট কৰি লৈ আছো। ইয়াতে আপুনি অলপ তলত আহিলে দেখিব পাৰিব 4 নম্বৰ অপচনত লিখা আছে জব কাৰ্ড এমপ্লয়মেন্ট ৰেজিষ্টাৰ। আপুনি ইয়াতে ক্লিক কৰিব লাগিব। আপুনি ইয়াতে ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ গোটেই নামবিলাক আহি যাব। আপোনালোকৰ পঞ্চায়তৰ যিমান নাম আছে গোটেইখিনি ইয়াতে আহি যাব। ইয়াতে ইমান নামৰ ভিতৰত যদি আপোনাৰ নামটো খুজি নাপায় আপুনি কি কৰিব, আপুনি ইয়াতে 3 ডটত ক্লিক কৰিব। আপুনি ইয়াতে দেখি আছে 3 ডট, তাত ক্লিক কৰিব। ক্লিক কৰি ফাইন্ড ইন পেজ ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ নাম লিখি দিব। লিখাৰ পিছত আপোনাৰ নামটো আহি যাব। মই ইয়াতে এনে এটা নাম লিখি আছো আপোনালোকক দেখুৱাৰ কাৰণে। আপোনালোকে ইয়াতে দেখি আছে নামটো আহি গৈছে। আপোনালোকৰ যদি এইটো নাম নহয় ইয়াতে আপোনালোকে এৰো দেখি আছে ইয়াতে ক্লিক কৰিব আৰু এটা নাম আহিব। তাৰ পৰা আপোনাৰ নামটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত নম্বৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আপোনালোকৰ জব কাৰ্ডটো আহি যাব। আপোনালোকে ইয়াতে দেখি আছে এইটো জব কাৰ্ড এক্টিভ আছে। গোটেইখিনি তথ্য আছে। কিমান তাৰিখত কিমান টকা সোমাইছে, কিমান তাৰিখত কত কাম হৈছে, গোটেইখিনি তথ্য ইয়াতে দিয়া আছে। আপোনাৰ জব কাৰ্ডটো যদি এক্টিভ না থাকে তেনেহলে কিন্তু এই লিখাবিলাক না থাকে আপোনাৰ জব কাৰ্ডত। মই এটা ইনএক্টিভ জব কাৰ্ড দেখাম আপোনালোকক। আপোনাৰ লগত যদি আপোনাৰ জব কাৰ্ডটো নাই তেনেহলে আপুনি এইখিনি স্ক্ৰিনশ্বট মাৰি প্ৰিন্ট আউট কৰাই ল'ব। মই এতিয়া আপোনালোকক এটা ইনএক্টিভ জব কাৰ্ড দেখাম। আপোনালোকে ইয়াতে দেখি আছে ৰেড কালাৰৰ, এইবিলাক হল আপোনাৰ ইনএক্টিভ জব কাৰ্ড। আপুনি ইয়াতে দেখি আছে একো ডিটেইলছ নাই, অকল নামটো আছে। এইবিলাক হল আপোনাৰ ইনএক্টিভ জব কাৰ্ড। আপোনাৰ যদি এনেকুৱা হৈ আছে তেনেহলে আপোনাৰ জব কাৰ্ডটো ঠিক কৰিব লাগিব। আপুনি জব কাৰ্ডটো কেনেকৈ ঠিক কৰিব, আপুনি জব কাৰ্ডটো আপোনাৰ ওয়ার্ড মেম্বার নহলে আপোনাৰ পঞ্চায়তত গৈ সেই জব কাৰ্ডটো ঠিক কৰিব লাগিব। আপুনি অতি সোনকালে এই জব কাৰ্ডটো ঠিক কৰি ল'ব আপোনাৰ যদি ইনএক্টিভ হৈ আছে, নহলে আপুনি কিন্তু চৰকাৰী ঘৰৰ লাভ ল'ব নোৱাৰিব। আজিৰ ভিডিঅ'টো এইখিনি। আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'।